নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জ্যোতিস্মিতা অন্য এটা ভিডিঅ'তে। আৰু এয়া সময়কণ আছিল আবেলি সময়কণ, খুব ধুনীয়া আছিল সেইদিনা। মানে ভিডিঅ'টো বহুত দিনৰ 4 দিনৰ আগৰ আছিল, কিন্তু মই এডিট কৰা এলাহত মানে দিয়া নহ'ল। আৰু খুৰীহঁতৰ ঘৰলৈ আহিছিলোঁ, খুৰীহঁতৰ ঘৰত আহিলোঁ, আহি পেলাই তামোল চামোল খাই এয়া খুৰীয়ে মোক চাই আছিল ওকণি। তাৰপিছত ওকণি মানে মোৰ ইমানো নাই, এনেই দুটামান চাই দিছিলে, ক'ৰবাত এটা দুটা আছে বুলি। তাৰপিছত খুৰীহঁতৰ ঘৰত খুৰীয়ে কৈ আছে এজনী বৰ ষ্টাইলি দেই, বোলে হেৰি ষ্টাইলি বুলি কৈ আছে। তাৰপিছত সন্ধিয়া সময়ত আকৌ এয়া দেখিছেনে, সন্ধিয়া নহয়, এই খুৰীহঁতৰ ঘৰৰ পৰা আহি আকৌ এই ভণ্টিৰ ওচৰলৈ আহিলোঁ। ভণ্টিয়ে ক'লে ধুনুবা কিতাপখন অকণমান চাই দিয়া বুলি ক'লে, চাই দিলোঁ। তাৰপিছত পিনে খুৰীয়ে ৰুকি আছিল বাঁহগাজ, মানে ভলুকা বাঁহৰ বাঁহগাজ, হেৰি খৰিচা খাবলৈ খুব ভাল নহয় জানো। আপোনালোকে খাই ভাল পায় নে নাপায় ক'ব দেই। মই কিন্তু খুব মানে খৰিচা খাই ভাল পাওঁ। আৰু এয়া যে খুৰা হয়, এই ভণ্টিজনীক দেউতাক হয়। তাৰপিছত আলহী আমাৰ এয়া লখিমপুৰ আলহী দেই, মানে ঘপককৈ ওলালেহি যদিও মানে ৰান্ধনীহে পালে। ৰান্ধনী খুব ধুনীয়াকৈ, মানে মাংস খুব ধুনীয়া বনায় দেই, ইমান ধুনীয়াকৈ বনায়, খুব খাই ভাল লাগে। এজন হ'ল খগেন খুৰা হয়, দেওতোলা, নাৰায়ণপুৰৰ দেওতোলা। মানে তেখেতে চাবচোন ইমান ধুনীয়াকৈ বনায়, মাংসখিনি দেখিলে আপোনাৰ খাওঁ খাওঁ লাগে। এয়া দেখিছে নহয় তেখেতৰ মাংস। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।